বন্ধুসকল উৰাজাহাজ ওলালে কি হ'ব ঘূৰি আহি উৰাজাহাজ পুনৰ মাটিতেই পৰিব লাগিব আমি অহংকাৰ কৰিলে কি হ'ব আমাৰ এই সকলো আমাৰ এই নশ্বৰ দেহ বিলীন যাব মাটিতে সো মাটিৰ এই গুণাগুণ মাটিৰ এই মহিমা অপাৰ সো আজিৰ এই মাটিৰ লগত কিছু খেলা কৰিব বিচাৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক আৰু সাবস্ক্ৰাইব কৰি দিব প্লিজ वो लम्हा बातों में क्या नज़ारा है आप लोग देख रहे हैं ऊपर उधर क्या नज़ारा है বতাহ মাৰিছে ডাৱৰীয়া কৰিছে আৰু ডাৱৰৰ সৈতে ৰ'দৰ পোহৰ মিলি কি সুন্দৰ কি নৈসৰ্গিক দৃশ্যৰ সৃষ্টি কৰিছে সো এতিয়া আমি সেই দৃশ্য নহয় এতিয়া আমি খেলিম মাটিৰ সৈতে আমাৰ মাতৃ মাটিৰ সৈতে আমি আজি খেলিম গাঁত খান্দিলোঁ এতিয়া ইয়াত মই নিজকে পুতিম ওপৰত এইখিনি অকণমান পানী চানী দি বোকা কৰি লওঁ চব চাই থাকক কি কৰিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ বন্ধুসকল এইখন দেখিছেনে মাটিৰ বিছনা আমাৰ অত্যন্ত প্ৰিয় মাটি তো এই মাটিত এতিয়া শুম আৰু ওপৰত মোক ঢাকি দিয়া হ'ব আৰু তাত মই আধা ঘণ্টামান শুম আৰু পিছত আপোনালোকক জনাম যে মাটিত এইদৰে হোৱাৰ লাভ কি মধুৰিআম খাই এতিয়া ইয়াত শুই যাম বন্ধুসকল দেখিবলৈ পাইছেনে কি সুন্দৰকৈ শুই আছোঁ মাটিত এয়া আছে ইয়াত বোকা দিব লাগিছিলে কিন্তু বৰষুণ দিয়াৰ কাৰণে খৰধৰ হোৱাৰ কাৰণে আমি ইয়াত পানী দিব পৰা নহ'ল এয়া আছে মাত থেৰাপি এইদৰে বিভিন্ন ধৰণৰ বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰি মাত থেৰাপিৰ যোগেদি আপোনালোকক জাষ্ট দেখুৱাইছোঁ ইয়াত আৰু পুতিব লাগিছিল অকণমান দহত আৰু ওপৰত বোকা হ'ব লাগিছিল যি কি নহওক দেখিবলৈ পাইছেনে ক্ৰেজি মানৱ ভাই চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু এইদৰে ক্ৰেজি ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনি থাকিম লগাতাৰ কি মজা লাগিছে বাহ মুক্ত আকাশৰ তলত ডাৱৰীয়া বতৰ দুই এটোপাল বৰষুণ দিছে আৰু ধুনীয়াকৈ বতাহ মাৰি আছে গৰমৰ দিনত কি সুন্দৰ লাগিছে চ' আপোনালোকে ঘৰত ট্ৰাই কৰিবও পাৰে এইটো অথবা মইতো নকৰিবলৈ ক'ম কৰিলেও এইটো বৰ বিপদজনক নহয় তো কৰিব পাৰে মাত থেৰাপি দিছ ইজ মাত থেৰাপি বিভিন্ন ধৰণৰ আপোনাৰ শৰীৰত থকা বেমাৰী প্ৰতিৰোধ কৰিব পাৰে চোলাটো নাথাকিলে ভাল কিন্তু চোলাটো মই চোলাৰ ওপৰতে মাটিখিনি দি দিছোঁ যথেষ্ট ভাল হৈছে আৰু কিবা এটা ভাল লাগিছে অজীৱ চাহ লাগিছে চ' বন্ধুসকল এতিয়া উঠিবলৈ চেষ্টা কৰিছোঁ এনেকৈ উঠিম ভাঙি চিঙি উঠিম বৰষুণ আহিছে চ' বেছি দেৰি ক'ব নোৱাৰোঁ আজিলৈ সামৰিছোঁ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো লাইক কৰিব থেংক ইউ